আপুনি আজি কৰা প্ৰতিটো চিন্তাই আপোনাৰ ভৱিষ্যত নিৰ্মাণ কৰে। কেতিয়াবা ভাবিছেনে? হয়, আপুনি ঠিকেই শুনিছে। বিশ্ব ব্ৰহ্মাণ্ডত যেনেকৈ মধ্যাকৰ্ষণ শক্তিয়ে আপুনি গম নোপোৱাকৈ কাম কৰি আছে, ঠিক তেনেকৈ আৰু এটা শক্তিয়ে আপোনাৰ মোৰ লগত দিনে নিশাই কাম কৰি আছে। সেইটো হৈছে দ্য ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম। নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে পুথিঘৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰা ল অফ এট্ৰেকশ্যনৰ ওপৰত লিখা প্ৰথমখন কিতাপ। কিতাপখনৰ নামটো হৈছে দ্য চিক্ৰেট আৰু কিতাপখনৰ লেখকগৰাকীৰ নামটো হৈছে ৰণ্ডা ব্ৰায়ান। এনেকুৱা ধৰণৰ কিতাপৰ সাৰাংশ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'বিলাক অলপ দীঘল হ'ব পাৰে, কাৰণ কিতাপখনৰ সকলোবিলাক গুৰুত্বপূৰ্ণ কথাই আমি আপোনাক জনাব বিচাৰোঁ। ধনীসকল সদায় ধনী হৈ গৈ থাকে, দুখীয়াসকল বেছি দুখীয়া হৈ গৈ থাকে। ইয়াৰ কাৰণ কি কেতিয়াবা ভাবিছেনে? ইয়াৰ প্ৰধান কাৰণটো হৈছে আপোনাৰ মোৰ আমি কৰা প্ৰত্যেকটো বিচাৰ, আপুনি মই কৰা প্ৰতিটো চিন্তা। বিচাৰেই বস্তুলৈ ৰূপান্তৰিত হয়। সাগৰত পানী থকাৰ পিছতো নৈ জান জুৰিৰ পানী সাগৰলৈহে বৈ যায়। চাবচোন, একে ধৰণৰ চৰাইবিলাক একেলগেহে উৰে। এইবিলাকৰ নিচিনাই আমাৰ বিচাৰ বা চিন্তাবিলাক। আমি কেনেকুৱা ধৰণৰ বিচাৰ কৰোঁ বা আমি যেনেকুৱা চিন্তা কৰোঁ, তেনেকুৱা আৰু একেই চিন্তা আমাৰ জীৱনলৈ আকৰ্ষণ হয়। অতীতত এই গোপন ৰহস্যৰ কথা মাত্ৰ ডাঙৰ ডাঙৰ মহান ব্যক্তিসকলেহে গম পাইছিল। তেওঁলোকে সাধাৰণ মানুহক এইবিলাক জানিবলৈ দিয়া নাছিল। সাধাৰণ মানুহক সদায় দুখ কষ্ট কৰিলেহে, কাম কৰিলেহে যে জীৱনটো চলে, তাৰ মাজতেই সীমাবদ্ধ কৰি আপোনাৰ জীৱনত যি পাইছে সেয়া আপুনি নিজেই আকৰ্ষণ কৰিছে। সেইখিনি আপোনাৰ মগজুত হোৱা প্ৰতিচ্ছবিৰে ফল। আপুনি যি ভাবিছিল সেইখিনি আপুনি আজি পাইছে। শ্বেক্সপিয়াৰ, লিঅ'নাৰ্ডো দা ভিঞ্চি, পাইথাগোৰাছ, ছাৰ আইজাক নিউটন, আইনষ্টাইন, এইসকল মহান লোকে তেওঁলোকৰ দৰ্শন শাস্ত্ৰত এই ৰহস্য বা চিক্ৰেটৰ কথা উল্লেখ কৰিব। আপুনি এটুকুৰা শক্তিশালী চুম্বক। আপোনাৰ ওচৰত এনেকুৱা চুম্বকীয় শক্তি আছে যে পৃথিৱীৰ যিকোনো বস্তুৱেই বা যিকোনো শক্তিতকৈ বহু গুণে বেছি। সমান বস্তুৱে সমান বস্তু আকৰ্ষণ কৰে। আজিৰ পৰা এটা কাম কৰিবলৈ লওক, মানে আপোনাৰ নিজৰ এটা ডাঙৰ দায়িত্ব আছে। সেইটো হৈছে আপোনাৰ নিজৰ বিচাৰ বা আপুনি কি চিন্তা কৰে সেইখিনি নিয়ন্ত্ৰণ কৰক। আপোনাক যিখিনি লাগে সেইখিনিৰ কথা ভাবক, নলগাখিনিৰ কথা নহয়। বিচাৰৰ ফ্ৰিকুৱেঞ্চি আছে, আমি ইয়াক জুখিব পাৰোঁ। বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰতিটো বস্তুৰে এই ফ্ৰিকুৱেঞ্চি থাকে। যেতিয়াই একে ফ্ৰিকুৱেঞ্চিৰ মিলন হয় বা সংযোগ হ'ব, তেতিয়াই এটা বস্তু আমাৰ জীৱনলৈ আকৰ্ষণ হ'ব। এটা প্ৰশ্ন আপোনাৰ মনত আহিব পাৰে এইখিনিতে, যদি বিচাৰৰ কাৰণেই সকলো পাব পাৰি, তেতিয়াহ'লে সকলো ধনী হ'ব পাৰে। কিয়? ভাবিলেই দেখোন সকলো পাব পাৰিলেহেঁতেন মানুহে। হয়, আপুনি ঠিকেই চিন্তা কৰিছে। ইয়াৰ প্ৰথমটো কাৰণ হৈছে সৰহ সংখ্যক মানুহে বিচৰাখিনি নাপায়। তাৰ প্ৰথমটো কাৰণ হৈছে তেওঁলোকে কি লাগে সেইটো ভবাতকৈ তেওঁলোকক কি নালাগে সেইটোহে বেছিকৈ ভাবে। আপুনি ময়ো একেই। আমাক কি লাগে তাতকৈ আমাক কি নালাগে আমিহে সেইটোহে বেছি ভাবোঁ। সেইকাৰণেই আমাৰ লগত বা আপোনাৰ লগত সদায় বেয়াটো হৈ থাকে। আকৰ্ষণৰ নিয়মে ইচ্ছা আৰু অনিচ্ছাৰ মাজত ভেদভাৱ কৰিব নাজানে। আপুনি ধ্যান য'তেই দিব সেইটোৱেই আপোনাৰ জীৱনত বৃদ্ধি হ'বলৈ আৰম্ভ হ'ব। সদায় আপোনাৰ ধ্যান বা এটেনশ্যনটো বুজি পাওক। আকৰ্ষণৰ নিয়মেও সেইটোহে বুজি পায়, সেইমতেই আপোনাক ফ'ল' কৰে। এইখিনিতে ভগৱানক এটা কথাত আমি ধন্যবাদ দিব লাগিব যে আমি ভবাৰ লগে লগেই সেই বস্তুটো আমি পাই নাযাওঁ, বা যিটো ভাবোঁ সেইটো আমাৰ লগত লগালগ সংঘটিত নহয়। যদি তেনেকুৱা হ'লহেঁতেন, তেতিয়া আপুনি ভাবকচোন আপোনাৰ জীৱনত ভালতকৈ বেছি বেয়াহে হ'লহেঁতেন। এটা কথা অসম্ভৱ যে আপুনি আপোনাৰ মনলৈ অহা প্ৰত্যেকটো বিচাৰেই বাছি বাছি কৰিব। এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ এদিনত আমাৰ মস্তিষ্কত প্ৰায় 60,000 বিচাৰ অহা যোৱা কৰে। গতিকে আমি 60,000 বিচাৰ কোনটো কৰিম বা কোনটো নকৰিম সেইটো বাছি উলিয়াব নোৱাৰোঁ। কিন্তু তাৰ এটা উপায় আছে। সেই উপায়টো হৈছে কি গম পায়নে? আপোনাক যিটো প্ৰয়োজন, আপুনি যিটো কথা বিচাৰে, চিন্তা কৰিব বিচাৰে, সেই কথাটোত আপুনি আপোনাৰ ইমোশ্যন বা আপোনাৰ অনুভৱ যুক্ত কৰিব লাগিব। কিবা এটা বস্তু আকৰ্ষণ হোৱাৰ মূল অস্ত্ৰই হৈছে অনুভৱ, মানে ফিলিংছ। আপুনি বিচাৰটোত যেতিয়া, আপুনি কৰা চিন্তাটোত যেতিয়া ইমোশ্যন যুক্ত হ'ব, তেতিয়াই
সেই বিচাৰটো আপোনাৰ জীৱনলৈ আকৰ্ষণ হ'ব। জীৱনটোত যিমান পাৰে সিমান নিজকে নিগেটিভ ভাৱনাৰ সলনি আপুনি পজিটিভ ভাৱনাত নিজকে ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ মনত যদি বেয়া ভাৱনা থাকে আপুনি মস্তিষ্কত কেতিয়াও ভাল বিচাৰ কৰিব নোৱাৰে। আপোনাৰ ওচৰত সকলো বস্তু সলনি কৰিব পৰা শক্তি আছে, কাৰণ আপুনি নিজে আপোনাৰ বিচাৰৰ মালিক। আপুনি নিজৰ ভাৱনা অনুভৱ কৰে, আপুনি নিজৰ জীৱনৰ নিৰ্মাণ কৰে। এই ল অফ এট্ৰেকশ্যন বা আকৰ্ষণৰ নিয়মৰ এটা ফৰ্মুলা আছে। আপুনি আপোনাৰ জীৱনত বস্তুটো ভাবিলেই বা চিন্তা কৰিলেই কেতিয়াও নাহে। কোনোবাই আপোনাক এইটো কথা ক'ব পাৰে যে আপুনি ভাবিলেই কিবা এটা বস্তু পাব, এইটো কেতিয়াও সম্ভৱ নহয়। এইটো সম্ভৱ তেতিয়াহে হ'ব যেতিয়া আপুনি এই ফৰ্মুলাটো মানি চলিব। এই ল অফ এট্ৰেকশ্যনৰ ফৰ্মুলাটোৰ বিষয়ে জানো আহক। ইয়াৰ প্ৰথমটো ষ্টেপ হৈছে আস্ক। আপুনি কিবা এটা বস্তু বিচাৰিব লাগিব। কিবা এটা দৰকাৰ হ'লে আপুনি বিচাৰিব লাগিব। বিশ্বব্ৰহ্মাণ্ডক কওক আপোনাক কি লাগে, এখন কাগজ লৈ লিখক আপোনাক কি কি লাগে আৰু সেইটো আপুনি সদায় স্পষ্ট কৰি লিখিব। যদি আপুনি বিচাৰে আপোনাক পইচা লাগে, সেইটো স্পষ্ট কৰক আপোনাক কিমান টকাৰ প্ৰয়োজন আৰু আপোনাক কিমান সময়ৰ ভিতৰত সেইটোৰ প্ৰয়োজন হ'ব। ধৰি লওক আপুনি ইউনিভাৰ্ছক বা বিশ্বব্ৰহ্মাণ্ডক এখন ৰেষ্টুৰেণ্টৰ লগত তুলনা কৰিব পাৰে। সেই ৰেষ্টুৰেণ্টত আপুনি সকলো বস্তুৱেই খোৱাৰ সকলো বস্তুৱেই থাকে বা উপলব্ধ থাকে, কিন্তু আপুনি খোৱাৰ আগত প্ৰথমতে মেনুখন চাই সেইটো অৰ্ডাৰ দিব লাগিব। তেতিয়াহে আপুনি খাব বিচৰা বস্তুটো আপোনাক ৰেডি কৰি দিব। ঠিক আমাৰ লগতো একেই। ইউনিভাৰ্ছত সকলো বস্তুৱেই উপলব্ধ আছে। আপোনাক কি লাগে সেইটো আপুনি স্পষ্ট কৰি অৰ্ডাৰ কৰিব পাৰে। 2 নম্বৰটো হৈছে বিশ্বাস কৰক বা বিলিভ। আপুনি যিটো বিচাৰিছে সেইটো যে আপুনি পালে, সেইটো আপুনি প্ৰথমতেই বস্তুটো নোপোৱাৰ আগতেই বিশ্বাস কৰিব লাগিব। নিজৰ মনত যেনেকৈ ৰেষ্টুৰেণ্টত কিবা এটা অৰ্ডাৰ দিলে সেইটো যে 100% আপোনাক দিব, সেইটো বিশ্বাস লৈ আপুনি তাত বহে, ঠিক তেনেকৈ আপুনি বিচৰা বস্তুটো যে আপুনি পাব, সেই বিশ্বাসটো আপোনাৰ মনত জগাই তুলিব পাৰিব লাগিব। আমি এইখিনিতে প্ৰশ্ন কৰোঁ নিজক, কিবা এটা নোপোৱাকৈ কেনেকৈ মিছাকৈ পাইছোঁ বুলি ভাবিম। কিন্তু আমি মানিব পাৰিব লাগিব, সেইটো আমি কৰিব পাৰিব লাগিব। এটা কথা সঁচা, আপোনাৰ ভিতৰত যি আছে আপোনাৰ বাহিৰত তেনেকুৱাই হয়। প্ৰথমতে ভিতৰত পোৱাটো আৰম্ভ কৰক। আপোনাৰ ভিতৰখন যেনেকুৱা হ'ব বাহিৰৰ পৃথিৱীখনো তেনেকুৱাই হ'ব। বস্তুটো কেনেকৈ আহিব সেইটো চিন্তা কৰাৰ আপোনাৰ প্ৰয়োজন নাই, কিন্তু আমি বেছিভাগেই সেইটোহে বেছি চিন্তা কৰোঁ। কিবা এটা বিচাৰোঁ, বিচৰাৰ পিছত আমি ভাবি থাকোঁ সেইটো আমালৈ কেনেকৈ আহিব, সেইটো আপুনি চিন্তা নকৰিব। আপুনি মাত্ৰ বিশ্বাস কৰক যে আপুনি বিচৰা বস্তুটো আপুনি। 3 নম্বৰটো হৈছে ৰিচিভড বা পোৱা। এতিয়া আপুনি বিচৰাখিনি, আপুনি সেই বিচৰা বস্তুটো পালে আপোনাৰ মনটো যিমান ভাল লাগিব, আপুনি যিমান সুখী হ'ব, সেই সুখখিনি, সেই অনুভৱখিনি বস্তুটো পোৱাৰ আগতেই কৰিবলৈ আৰম্ভ কৰক। আপুনি যেতিয়াই এনেকুৱা কৰিব, এই বস্তুটো পালো বুলি আপুনি যেতিয়া সুখী অনুভৱ কৰিব, আপোনাৰ মনটোত যেতিয়া সেই অনুভৱটো আনিব, তেতিয়া আপোনাৰ মস্তিষ্কটোৱে সেই বস্তুটো আপুনি যে সঁচাকৈ পাইছে সেইটো মানি ল'বলৈ আৰম্ভ কৰিব, আৰু তেতিয়াই সেই বস্তুটো আপোনাক দিবলৈ সি দিনে নিশাই চেষ্টা কৰিব। আৰু এইটোৱেই হৈছে ল অফ এট্ৰেকশ্যনৰ নিয়ম। এই ল অফ এট্ৰেকশ্যনে আপোনাক তেতিয়াহে আপুনি বিচৰা বস্তুটো দিবলৈ দিনে নিশাই চেষ্টা কৰিব। এটা কথা মনত ৰাখিব, আপুনি বস্তুটো নোপোৱাৰ আগৰ পৰাই বস্তুটো পাইছোঁ বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰক। ফেক ইট আনটিল ইউ মেক ইট। এনেকুৱা কৰিলে আপোনাৰ ফ্ৰিকুৱেঞ্চিৰ পৰিৱৰ্তন হ'ব, তেতিয়াই বস্তুটো পোৱাৰ সম্ভাৱনা বহুত বৃদ্ধি হয়। প্ৰথমতে আপুনি ডাঙৰ কিবা এটা বিচৰাতকৈ সৰু সৰু বস্তু বিচাৰি আৰম্ভ কৰক, কাৰণ যেতিয়া সৰু সৰু বস্তুবিলাক আপোনাৰ জীৱনলৈ আকৰ্ষণ হ'বলৈ আৰম্ভ হ'ব, তেতিয়া আপোনাৰ মনত বিশ্বাস জন্ম হ'ব। মানুহে নিজক সলাব পাৰে আৰু নিজৰ ভাগ্য নিজেই ৰচনা কৰে। এইখিনি সম্ভৱ কেৱল আপুনি কৰা বিচাৰৰ দ্বাৰাই। সদায় যদি আপুনি আপোনাৰ ঋণ বা ধাৰৰ কথা ভাবি থাকে, তেতিয়াহ'লে আপোনাৰ ঋণ নকমে, ই দুগুণ বৃদ্ধিয়ে হ'ব। গতিকে আজিৰ পৰা ঋণৰ কথা ভবাতকৈ আপোনাৰ ইনকামৰ কথা ভাবক। সদায় যিখিনি লাগে সেইখিনিৰ কথা ভাবক, নলগাখিনিৰ কথা নহয়। আজি আপুনি যি বা যেনেকুৱা, সেয়া আপুনি অতীতত কৰা আপোনাৰ বিচাৰ বা চিন্তাৰ ফল। সদায় মানুহৰ ওচৰত, আনৰ ওচৰত কৃতজ্ঞ হ'ব। কৃতজ্ঞতা আমাৰ বাবে এটা বহুত ডাঙৰ শক্তি। আপুনি চাবচোন, আপোনাৰ ঘৰত মা দেউতা, পত্নী, ভণ্টি বা আপোনাৰ অফিচত লগৰসকলে
কৰা কামবিলাকক লৈ যেতিয়া আপুনি কৃতজ্ঞ হ'ব বা তেওঁলোকক যেতিয়া ধন্যবাদেৰে প্ৰশংসা কৰিব, চাবচোন তেওঁলোকে আপোনাৰ বাবে আৰু কাম কৰিবলৈ সাজু হৈ থাকে। গতিকে যিমান পাৰে আনক প্ৰশংসা কৰক, আনক আপোনাৰ বাবে কৰা কামটোৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰক। ই আমাৰ ফ্ৰিকুৱেঞ্চি বৃদ্ধি কৰে। যিখিনি আছে আপোনাৰ ওচৰত সেইখিনিৰ কাৰণে সদায় ইউনিভাৰ্চৰ ওচৰত কৃতজ্ঞ হওক। তেতিয়াই আপোনাৰ আৰু অধিক হোৱাৰ আৰম্ভ হ'ব। সদায় ৰাতিপুৱা উঠি দিনটোৰ কাৰণে সৰু সৰু কামবিলাকৰ কাৰণে কৃতজ্ঞ হ'বলৈ আৰম্ভ কৰক। এই অভ্যাসটো আপুনি গঢ় দিয়ক। চাবচোন এই অভ্যাসটোৱে আপোনাক এদিন এনেকুৱা স্তৰলৈ লৈ যাব, আপুনি কিছুমান বেছি চিন্তা কৰি থকা কাম ইমানেই সহজে আপোনাৰ লগত সংঘটিত হৈ যাব বা কামবিলাক ইমানেই সোনকালে ছল্ভ হ'ব, আপুনি গমেই নাপাব। এই অভ্যাসটো মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৰিছিল, তেওঁৰ জীৱনত ব্যৱহাৰ কৰিছিল। তেওঁ সদায় তেওঁৰ আৱিষ্কাৰ কৰা কামবিলাকৰ কাৰণে, আৱিষ্কাৰ কৰা পদ্ধতিবিলাকৰ কাৰণে তেওঁৰ আগৰ যিসকল বিজ্ঞানী আছিল তেওঁলোকক সদায় কৃতজ্ঞ বা ধন্যবাদ জ্ঞাপন কৰিছিল। কিবা এটা বস্তু বা ঘটনা আমাৰ লগত দুবাৰ সংঘটিত হয়। প্ৰথমবাৰ আমাৰ মস্তিষ্কত আৰু পিছৰবাৰ ৰিয়েল লাইফত। এবাৰ এজন অলিম্পিক খেলুৱৈক কোৱা হ'ল যে তেওঁ নিজৰ মনত দৌৰাৰ কল্পনা কৰিবলৈ ক'লে আৰু তেওঁৰ বডিত বা শৰীৰত এটা ফিডবেক মেচিন স্থাপন কৰি দিছিল। যেতিয়াই তেওঁ মনত দৌৰাৰ কল্পনা কৰিছিল, তেওঁৰ শৰীৰত তেওঁ সঁচাকৈ দৌৰিলে মাংসপেশীবিলাকে যেনেকৈ ক্ৰিয়া কৰে, যেনেকৈ কাম কৰা আৰম্ভ কৰে, তেওঁ শৰীৰত সেই কল্পনা কৰোঁতেও সেই মাংসপেশীবিলাকে তেনেকৈ ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰাই গম পোৱা গ'ল যে আমাৰ মস্তিষ্কই কল্পনা আৰু সঁচাটোৰ মাজত পাৰ্থক্য বিচাৰ কৰিব নাজানে। ই যদি আপুনি কিবা এটা আপোনাৰ মনত কল্পনাও কৰে, আপোনাৰ মস্তিষ্কই সঁচা বুলি ভাবি তেনেকৈ সঁচাকৈ কাম কৰিবলৈ আৰম্ভ কৰে। গতিকে কিবা এটাৰ মানসিক ছবি যেতিয়া আপোনাৰ মস্তিষ্কত এবাৰ উৎপন্ন হ'ব, ই আপোনাৰ জীৱনতো প্ৰকট হ'বই। ই আমাৰ শৰীৰতো উৎপন্ন হ'বই। আপুনি যিখিনি পাব বিচাৰে, যেনেকুৱা হ'ব বিচাৰে, তাৰ মানসিক ছবি কল্পনা কৰা আৰম্ভ কৰক, যোনটোক কয় ভিজুৱেলাইজেশ্যন। এদিন আপোনাৰ বাস্তৱ জীৱনত ই প্ৰতিফলিত হ'বই। সদায় কল্পনা কৰাৰ সময়ত আপোনাৰ মনোভাৱ সুখ সমৃদ্ধি প্ৰেম আনন্দৰে ভৰপূৰ কৰি ৰাখিব। এইটোৱেই হৈছে ভিজুৱেলাইজেশ্যন। এই কিতাপখনে কেৱল সপোন দেখিবলৈ কোৱা নাই। দ্য ল অফ এট্ৰেকশ্যন বুলি কওঁতে তাত এটা শব্দ সোমাই আছে, সেইটো হৈছে একশ্যন। গতিকে জীৱনত সুযোগ আহিলে আপুনি একশ্যন লোৱাটো সফলতাৰ কাৰণে প্ৰয়োজন। আপুনি শিকিব লাগিব সফলতাৰ কাৰণে, চেষ্টা কৰিব লাগিব, পৰিশ্ৰম কৰিবই লাগিব। পজিটিভ থিংকিঙে পথ দেখুৱাই, কিন্তু একশ্যনে সফলতা আনে। কিতাপখনে আমাক আৰু এটা ডাঙৰ শিক্ষা দি গৈছে, সেইটো হৈছে সুখ বাহিৰত নহয়, সুখ আমাৰ ভিতৰতহে আছে। গতিকে সুখ আমি বাহিৰত বিচাৰিবলৈ গ'লে, আমি বাহিৰৰ বস্তুবিলাকক লৈ যদি সুখী হ'বলৈ বিচাৰোঁ, তেতিয়া আমি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিম। এই কিতাপখনৰ পৰা আপোনাৰ জীৱনত কিবা এটা যে সলনি হ'ব, সেইটো 100% নিশ্চিত। শেষত এটা ডাঙৰ কথা নোকোৱাকৈ গ'লে কিতাপখন আধৰুৱা হ'ব। আপোনাৰ জীৱন আজিৰ চিন্তাৰ ফল। যদি আপুনি নিজৰ চিন্তা সলনি কৰিব পাৰে, তেন্তে আপুনি নিজৰ ভৱিষ্যত সলনি কৰিব পাৰিব। সেইবাবে সদায় ভাল চিন্তা কৰক, নিজৰ সপোনৰ ওপৰত বিশ্বাস ৰাখক আৰু জীৱনত ইতিবাচক দৃষ্টিৰে জীৱনটোক চাওক। আপোনাৰ ভিতৰতেই আছে অসীম শক্তি। ধন্যবাদ। যদি এই কিতাপৰ সাৰাংশটো আপোনাৰ ভাল লাগিলে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এনেধৰণৰ আৰু অসমীয়া বুক চামাৰি কিতাপৰ সাৰাংশ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এবাৰ ধন্যবাদ।